নমস্কাৰ ফ্ৰেণ্ডছ, ব্লগাৰ ভিডিঅ' চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ সন্মুখলৈ আহিলোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ আগত বগা সৰিয়হ আৰু জলকীয়া এবিধ আচাৰ প্ৰস্তুত কৰি দেখুৱাম। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায়, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মই যিকোনো এটা ভিডিঅ' আপলোড কৰিলে ইয়াৰ ন'টিফিকেশ্যন অতি সহজে আপোনালোকে পাই যাব। ব'লকচোন মই আচাৰবিধ কেনেদৰেনো প্ৰস্তুত কৰিছোঁ তাকে এবাৰ চাই লওঁ। এই আচাৰবিধ প্ৰস্তুত কৰিবলৈ প্ৰথমে মই বগা সৰিয়হ ৰ'দত শুকুৱাই ভালদৰে মিক্সিত পিচি লৈছিলোঁ। এয়া মোৰ বগা সৰিয়হবোৰ ভালদৰে শুকুৱাই থোৱা চাওকচোন। আৰু জলকীয়া লৈছিলোঁ। এয়া মোৰ কেঁচা আৰু পকা জলকীয়া দুয়োবিধ আছে, মোৰ ঘৰৰে জলকীয়া হয়। কেৰাহী গৰম হ'লত মই ইয়াত গৰম হ'বলৈ তেলবিলাক দি লৈছোঁ। তেল দিয়াৰ পাছতে মই ইয়াতে মোৰ ঘৰতে থকা যিবিলাক মোৰ মছলা আছে, সেই মছলাবোৰ ইয়াত দি যাম। কি দি যাওঁ আপোনালোকে চাই থাককচোন। ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। এয়া এভাৰেষ্টৰ মই কিউমিন পাউডাৰটো দিছোঁ, এয়া চাওক। তাৰপিছতে মই এয়া এভাৰেষ্টৰ হট ৰেড চিলি পাউডাৰ দিম, এয়া চাওক। হট ৰেড চিলি পাউডাৰ ইয়াত অলপ দি দিছোঁ। এয়া হট ৰেড চিলি পাউডাৰ হয়। আৰু ইয়াতে মই এভৰিডে মিট মছলাও আছিলে মোৰ, তাৰো অলপ দি দিছোঁ। খাবলৈ ইয়াত তেতিয়া বহুত ভাল লাগে আৰু স্মেলটো বহুত ধুনীয়া হয়। এয়া চাওক, মই এভৰিডে মিট মছলা অলপ আছিলে সেয়াও দি দিছোঁ। তাৰপিছতে ভালদৰে মছলাখিনি সিজাৰ পিছত এয়া মই পিচি লোৱা বগা সৰিয়হবোৰ ইয়াতে মই দি অলপ দেৰি ভাজি ল'ম। ভাজি লোৱাৰ পাছতে মই ইয়াত জলকীয়াখিনি দিম। এয়া চাওক, মই ভাজি লৈছোঁ। তাৰপিছত মই ইয়াত ৰেডি কৰি থোৱা জলকীয়াখিনি দি দিছোঁ। বেছি টাইম নালাগে বাৰু এবিধ আচাৰ প্ৰস্তুত কৰিবলৈ। আপোনালোকে এনেদৰে 10 মিনিটমান ভাজিলে মানে অলপ সিজিলে জলকীয়াটো হৈ যায়। তাৰপিছত মই আজি তেল অলপ কম দেখিছোঁ। পিছত মই আকৌ তেল গৰম কৰি বা কেঁচাকৈ হ'লেও দি দিম। তেলটো অলপ সৰহকৈ দি থ'ব পাৰিলে ভাল হয়, তেতিয়া বহুত দিনলৈকে ভাল হৈ থাকে। আৰু আপোনালোকৰ যদি ভিনেগাৰ আছে তেতিয়া ভিনেগাৰো ব্যৱহাৰ কৰিব পাৰে। ভিনেগাৰ ব্যৱহাৰ কৰিলে আচাৰবিধ বহুত দিনলৈকে বেয়া নোহোৱাকৈ থাকে। মোৰ অৱশ্যে ভিনেগাৰ নাই। আৰু মই ইয়াত অলপ নিমখো দি দিছোঁ। নিমখ দি দিলেও আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকে। এয়া চাওক, মই নিমখ ব্যৱহাৰ কৰিছোঁ। নিমখ দি দিছোঁ 4 চামুচমান। তাৰপাছতে মই ভালদৰে লৰাই অলপ সিজিবলৈ দিম। অলপ সিজাৰ পাছতে মই এয়া ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'বলৈ দিয়াৰ পিছত এটা চিচাৰ বটলত ভৰাই থৈ দিম। আপোনালোকে এনেদৰে বনাই চাবচোন, অতি সহজে ইয়াক প্ৰস্তুত কৰিব পাৰি। প্ৰথমে বগা সৰিয়হবিধ ধুই ল'লে, ধুই শুকুৱাই অকণমান মিক্সিত দি ল'ব গুড়ি কৰি। তাৰপিছত জলকীয়াবোৰ ভালদৰে ধুই ৰ'দত শুকুৱাই এনেদৰে বনাই চাবচোন। বনাই এবাৰ ট্ৰাই কৰি চাবচোন। এয়া চাওক, মোৰ অলপ দেৰি পাছতে হৈ যাব। বেছি টাইম নালাগে বাৰু এবিধ আচাৰ প্ৰস্তুত কৰিবলৈ। এয়া অলপ পাছতে মোৰ হৈ যাব আচাৰ। আজি মই হালধি দিবলৈ মোৰ থাকি গ'ল। যিহেতু মই তেলতে দি ল'বলৈ পাহৰি গ'লোঁ, সেয়েহে পাছত দি দিলে হালধিটো গোন্ধ ওলাব বুলি মই নিদিলোঁ। আপোনালোকে ইয়াত হালধি ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, মোৰ আচাৰ প্ৰস্তুত হৈছে আৰু বেছি টাইম নাই। মই শেষত কেনেকুৱা হয় বাৰু ফটো দুখনমান আপোনালোকক দি দিম। যদি ভাল লাগে মোৰ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰি জনাবচোন কেনে পাইছে মোৰ ভিডিঅ'বোৰ। আপোনালোকৰ সহায় সহযোগিতা অবিহনে এটা চেনেল আগবাঢ়ি যোৱাটো সম্ভৱ নহয়। সেয়েহে পুনৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। যদিহে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব, মোৰ চেনেলৰ এজন সদস্য হৈ পৰিব। এয়া চাওক, মোৰ আচাৰ ৰেডি হৈ গ'ল। সেই কেইখনমান মই ফটো দি দিছোঁ। যদি ভিডিঅ'টো ভাল লাগে আকৌ কৈছোঁ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই আজিলৈ ফ্ৰেণ্ডছ।